আমি বৰদোৱাত উপস্থিত হৈ আমি বৰদোৱা আটাইতকৈ ডাঙৰ নামঘৰটোৰ গেটৰ সন্মুখত থিয় দিছিলোঁ আৰু এয়া হৈছে বৰদোৱাৰ আটাইতকৈ ডাঙৰ নামঘৰটোক নাট নামঘৰ বুলি কোৱা হয়। নামঘৰৰ এটা বাহিৰৰ দৃশ্য, বিভিন্ন ভক্তমান ৰাইজে ভিডিঅ' আৰু ফটো তুলি আছে। তাৰ পাছতে আমি নাট নামঘৰৰ ভিতৰত সোমাই গ'লোঁ সেৱা কৰিবলৈ। এয়া নাট নামঘৰৰ ভিতৰৰ এটা অংশ, সেৱা কৰিবলৈ গৈছিলোঁ। এইখন হৈছে সিংহাসন, গুৰুজনৰ যথেষ্ট অৱদান আছে আৰু এই সিংহাসনত আহি বহুত ভক্তবান লোকে সেৱা কৰেহি। তাৰপাছত আমি সকলোকে মই দেখা দিম গুৰুজনাৰ যি মণিকূট, এই সিংহাসনৰ পিছতেই মণিকূটটো আছে গুৰুজনাৰ, আৰু সেইটো সকলোকে দেখাবলৈ মই আগুৱাই গৈছোঁ। অলপ আসনৰ পাছতে আমি মণিকূট আসন পালোঁ। গোটেই বৰদোৱাৰ আসনবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আসন হ'ল মণিকূট আসন। কেতিয়াবা যদি যায়ো আপোনালোকে, তেতিয়াহ'লে মণিকূট আসনত সেৱা কৰিবলৈ নাপাহৰিব। এই আসনখনেই আটাইতকৈ ডাঙৰ আসন। এই আসনখন নাট নামঘৰৰ ভিতৰত আছে। তাৰপাছত আমি বাহিৰলৈ ওলাই আহিছিলোঁ। নাট নামঘৰৰ বাৰাণ্ডাৰ দৃশ্য, বাৰাণ্ডাত যথেষ্ট ভক্তমান ৰাইজ আছে আৰু বিভিন্ন দূৰ দূৰণিৰ পৰা আহি গোটেই ৰাতিটো তাতেই কটায় বাৰাণ্ডাতে। বাহিৰত দৃশ্য, বাহিৰত বিভিন্ন নামঘৰ আছে, তাতো বিভিন্ন ভক্তমান ৰাইজ থাকেহি, কাৰণ যথেষ্ট ভিৰো হয়, গতিকে বিভিন্ন ঠায়ে থাকেগৈ মানুহবোৰ। তাৰপাছত আমি ওলাই আহিলোঁ। আমি ঘূৰি থাকোঁতে আকাশী গংগাৰ পাৰত এই দৃশ্যটো দেখা পাইছিলোঁ। অতি সৌন্দৰ্য আৰু মনোৰম আছিল, মানুহো ভিৰ কৰি আছিল, দেখিবলৈ বৰ ধুনীয়া আছিলে। আকাশী গংগা কি মই চশমা এযোৰো কিনিলোঁ আৰু তাৰপাছত অলপ আগুৱাই গৈ দেখিলোঁ এই দোকানখন অতি ধুনীয়া, বিভিন্ন সামগ্ৰী আছে মহিলাসকলৰ বাবে, আ অলংকাৰকে ধৰি আপোনাৰ ক্ষুদ্ৰতম সামগ্ৰী সকলো বস্তু পোৱা যায়। মহিলাসকলে যিসকলে পিন্ধে আৰু তাত আ অলংকাৰৰ ক্ষেত্ৰত কিমান ধুনীয়া ধুনীয়া সা সামগ্ৰী নিশ্চয় দেখিছে, বহুত ভাল লাগে। আপুনি যদি এই অলংকাৰ কিনিব যায়, তেন্তে হাতত কেইটামান ধন সহকৈ লৈ যাবই লাগিব, কাৰণ 10 টকা তাত 20 টকা তেওঁলোকে কয়। এই যে বেগবোৰ দেখিছে, এই ফিক্স ৰেট, কাৰণ আপুনি 100 টকা দিলে যিকোনো এটা বেগ লৈ আনিব পাৰিব। চাওক লিখা আছে RS 100 অনলি, মানে ফিক্স ৰেট, কাৰণ যিকোনো বেগ এটা আপুনি 100 টকা দিলেই লৈ আনিব পাৰিব। আৰু এই বাচন বৰ্তনবোৰ দেখিছে নিশ্চয়, 100 টকা দিলে আপুনি নিজেই চিলেক্ট কৰি যিকোনো বস্তু এটা লৈ যাব পাৰিব। ভাত বনোৱা চৌৰ পৰা
টিফিনলৈ। এই পুতলাবোৰ দেখিছে নহয়, নিশ্চয় পুতলাবোৰ যিকোনো এটা লওক, আপুনি 100 টকা দিলেই হ'ল। যিকোনো পুতলা, সৰু লোক ডাঙৰ লোক কথা নাই, যিকোনো পুতলা এটা লওক, আপুনি 100 টকা দিলেই পাই যাব। আৰু বেগবোৰো একেই দাম, কাৰণ 100 টকা দিলে আপুনি যিকোনো বেগ এটা লৈ যাব পাৰিব। নিজৰ মনৰ ইচ্ছা, নিজৰ মনে যদি ভাবি এই বেগটো ভাল মই লৈ যাব পাৰিব। পুতলাবোৰ দেখি অতি ধুনীয়া লাগিছিলে কিন্তু, কাৰণ 100 টকাত মই এটা লৈ আহিছোঁ যিহেতু বহুত ধুনীয়া ধুনীয়া পুতলা আছে তাত। এই ফুলবোৰ দেখিছেনে কিমান ধুনীয়া লাগিছে, দেখিয়ে ভাল লাগিছে। আৰু ঘৰত সজালেতো আৰু ভাল লাগিব। আমি মিঠাই দোকান সোমালোঁ। মিঠাই খাব দেখিছেগৈ আপোনালোকৰ লোভ লাগিছে নহয় জানো? এই হাঁহ অলংকাৰ কিমান ধুনীয়া ধুনীয়া দেখিছেনে? এতিয়া আমি গধূলা নামৰ এটা দৃশ্য চাম। বাহিৰৰ দৃশ্য আন এটা নামঘৰত। বাহিৰত হৈছে ইয়াৰে নাম প্ৰসংগ চলি আছে বৰ্তমান। ইয়াতে এটা নাম প্ৰসংগ চলি আছে, সৰু সৰু ল'ৰা ছোৱালী ধুনীয়া এটা পৰিৱেশ নামৰ ইয়াৰ এটা বেলেগ এটা সৌন্দৰ্য। সৰু সৰু ল'ৰা ছোৱালীয়ে গাই আছে। নামঘৰৰ দৃশ্য। আজি যিহেতু বৰদোৱা পবিত্ৰ তীৰ্থস্থানৰ প্ৰথম দিনা ফাকুৱা,
বন্ধুসকল, আমি যোৱাকালি আহিছিলোঁ বৰদোৱাত আৰু বৰদোৱা আজি দ্বিতীয় দিনা আমাৰ। গতিকে দ্বিতীয় দিনাখন আমি বৰদোৱাৰ দৌল মন্দিৰত আহিছিলোঁ, য'ত ঘুনুচাই গা ধুই থকাৰ অৱস্থাত শ্ৰীকৃষ্ণই দেখা পাইছিলে। আৰু আপুনি যদি বৰদোৱাত আহি দৌল মন্দিৰলৈ এবাৰো অহা নাই, তেন্তে আপোনাৰ বাবে এটা দুৰ্ভাগ্যজনক কথা। কাৰণ এইটো হৈছে দৌল মন্দিৰ। অলপ সময় দেখাইছোঁ ভালকৈ। এইটো হৈছে দৌল মন্দিৰ। এইটো খটখটি তলৰ পৰা ওপৰলৈ উঠি যাব লাগে। আৰু ঘুনুচাই গা ধুই থকা অৱস্থাত শ্ৰীকৃষ্ণই দেখা যিটো পুখুৰী আছিল, সেইটো পুখুৰী মই দেখাই আছোঁ। এইটোৱে আছিল পুখুৰীটো, য'ত ঘুনুচাই গা ধুই থাকোঁতে শ্ৰীকৃষ্ণই দেখা পাইছিলে। দেখিছে চাৰিওকাষে শিল। বন্ধুসকল, এয়া দৌল মন্দিৰৰ মেইন দুৱাৰ। যিহেতু আমি তলৰ পৰা ওপৰলৈ আহি আছোঁ, গতিকে নিশ্চয় সকলোৱে দেখা পাইছে। মুঠলে আছে। এইটো হৈছে দৌল মন্দিৰ। দৌল মন্দিৰৰ ভিতৰৰ অংশ আৰু নিশ্চয় দেখিছে দৌল মন্দিৰৰ ভিতৰৰ অংশ। চাওক, ভক্তপ্ৰাণ ৰাইজে বন্ধুসকল, সকলোকে কৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিয়া। ধন্যবাদ। জয় হিন্দ, জয় অসম।